Hey guys, good morning. Welcome back to our YouTube channel Hobo Day. Guys, আজি এটা আপোনালোকৰ ওচৰলৈ নতুন ভিডিও লৈ আহিছো. Guys, ভিডিওটো কেনেকুৱা হ'ব মানে কি হয় আমাৰ এতে guys আজি সাগৰ মন্থন আছে. সাগৰ মন্থন আৰু বিহু আছে. তো আপোনালোক মানে গোটেইখিনি দেখুৱাম. আপোনালোক জাস্ট মানে চাই থাকিব মজা কি আৰু guys মানে কি সাগৰ মন্থন যিহেতু মানে এতিয়া মানে নাটকৰ ৰিহাৰ্চেল নহয়. ये मुंह से सुपारी निकाल के बात कर रहे बाबा মেকআপ চলি আছে guys. তো মেকআপ কৰাবিলাকক গোটেইখিনি দেখুৱাম মানে কোন কেনেকুৱা ক'ত কি হৈছে গাইছ মানে যোৱা আমাৰ এতে মানে বিহু দুদিন আছিল এই যোৱাকালি আছিল আৰু আজি আছিল গাইছ তো দুদিন হয় মানে এই যোৱাকালি ৰাতিকে আগে নাচিছে আৰু এইবিলাকে আছিল আৰু জাসমিন আজি বঢ়িয়াকে গোটেইখিনি নাটক সাধক গোটেইখিনি দেখুৱাম একদম মজাকে আপোনালোকে চাই থাকক একদম ধামাকা হ'বলৈ গৈ আছে গাইছ আৰু লগতে গাইছ মানে বিৰাজে আহিব নোৱাৰে বিৰাজে এই গুৱাহাটীত গৈছে কিবা এটা কামৰ কাৰণে তো নেক্সট ভিডিঅ'ত আহিব লাগে যদি কামখিনি শেষ হয় আৰু গাইছ তো এতিয়া মানে ডাইৰেক্ট মানে কি যত মানে সাগৰ মন্থন হ'ব তো তালৈকে গৈ আছো গৈ পেলাই আপোনাক গোটেইখিনি দেখুৱাই আছো চাব আৰু গাইছ মই এতিয়া উঠো উঠিকিনে মুখ চুখ ধুই লওঁ ধুই কিনে যাই আছো আৰু অ'কে তো লগ পাম ডাইৰেক্ট জাগাত গাইছ এতিয়া ওলালো চলাখন নতুন চলা গাইছ কেনেকুৱা লাগিছে অকণমান জনাব তো এতিয়া বলক কৈ থাকোঁ দেখুৱাই আছো বাকীখিনি গাইছ ইয়াতে মেকআপ কৰি আছে যিখিনি মানে সাগৰ মন্থনৰ নাটক কৰা অভিনেতা আৰু অভিনেত্ৰী আছে তো সিহঁতক মানে ইয়াতে মেকআপ কৰি থকা হৈছে এয়া গাইছ মানে দেখা পাইছে গাইছ আৰু এইটো ফালে দেখুৱাই আছোঁ সৰু কৃষ্ণ ইয়াতে মেকআপ কৰি আছে মানে কি হয় 12 নেকি 12 কপালৰ মানে এনেকুৱা আৰু নাটক আৰু গাইছ এইটো হৈছে দৈত্য মানে অসুৰ গাইছ চাওক না অসুৰটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাবচোন গাইছ অসুৰটো কেনেকুৱা লাগিছে আৰু এইটো ফালে আছে লক্ষ্মী মানে গাইছ লক্ষ্মীক মেকআপ কৰি আছে এতিয়া তো আপোনালোকে ষ্টেজত দেখা পাব মানে কেনেকুৱা হয় আৰু এইটো হৈছে অসুৰ মানে লক্ষ্মীৰ কাষত অসুৰ বহি আছে গাইছ মানে অসুৰক মেকআপ কৰি আছে চকুটো কিবা ৰঙা কৰি দিছে বাকী দেখুৱাই আছোঁ আৰু বাকীখিনি চাওক গাইছ দুই অসুৰে বাহিৰত ওলাই কি কৰি আছে ৰাইজৰ পাঠা ডাঙৰ পৰা ৰাইজৰ পাঠা খান পাঠা নহয় ৰাইজৰ সাৰ হ'লে অলপ ভাল চবকে পাৰি হাতী লক্ষীক লাগবে মই আগে কৰি লম এইখন মঞ্চতে আৰম্ভ হ'ব সাগৰ মন্থনৰ নাটক এতিয়া বলক যিখিনি অভিনেতা আৰু অভিনেত্ৰী আছে সিহঁতক লৈ আহোঁ তাৰপিছত দেখুৱাই আছোঁ One hour later.
hours later. Six hours later. साथ आज की मजदूरी यहीं खत्म करते हैं। अगर तुम्हें वीडियो पसंद आई तो लाइक मारो यार। मुझे नहीं पता, मुझे 2 मिलियन लाइक्स चाहिए, कैसे ना कैसे करके मुझे चाहिए। इतना झिला मैं कभी नहीं होऊंगा अपनी पूरी जिंदगी में जितना इसमें झिलाऊं, मुझे चाहिए ही चाहिए। तो लाइक मारो, और अगर तुम लोग नए हो तो सब्सक्राइब करो। वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। अब मैं भी जा रहा हूं, मुझे पैसों के पीछे भागना है। बाय।